Hello guys, welcome back to my YouTube channel Digonto Gola মই দিগন্ত আপোনালোকক মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আইছো আজি ভিডিওতে এই বিষয়ে আপোনালোকক কম যে মাইজিও ইউপিআইত আপোনাৰ বেনিফিচিয়াৰী একাউণ্ট কিটা কেনেকৈ আপুনি ডিলিট কৰিব পাৰিব আজি ভিডিওতে সকলো আলোচনা কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া ভিডিও নটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপুনি মাইজিও এপটো আপোনাৰ মোবাইলত ওপেন কৰিব মাইজিও এপটো ওপেন কৰাৰ পিছত আপুনি ওপৰত ৰাইট সাইড ফালে যাব ওপৰৰ ৰাইট সাইড ফালে আহি পেলাই এটো দেখিবলৈ পাইছে ইয়াত ইউপিআই আপুনি ইয়াত ইউপিআইত আপুনি ক্লিক কৰিব ইউপিআইত আপুনি ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত আপুনি ৰাইট সাইডৰ তলত প্ৰফাইল দি আছে প্ৰফাইলত আপুনি ক্লিক কৰিব তাৰপিছত আপুনি অলপ তলফালে আহিব তলফালে আহি পেলাই ইয়াত এটো দেখিবলৈ পাইছে মাই বেনিফিচিয়াৰিজ বুলি দিয়া আছে আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰা হোৱাৰ পিছত আপুনি বেংক একাউণ্টত ক্লিক কৰিব ওপৰত ৰাইট সাইডত ইয়াত ক্লিক কৰিব বেংক একাউণ্টত তাৰপিছত আপোনাৰ বেনিফিচিয়াৰী একাউণ্টটো দেখিবলৈ পাব এটো ডিলিট কৰিবলৈ হলে ৰাইট সাইডৰ তিনটা ডটত আপুনি ক্লিক কৰিব তিনটা ডটত আপুনি ক্লিক কৰাৰ পিছত তলত ডিলিট বেনিফিচিয়াৰী দেখিবলৈ পাইছে আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাবলৈ পাইছে আৰ ইউ সিওৰ ইউ ওয়ান্ট টু ডিলিট দিস বেনিফিচিয়াৰী আপুনি ওকেত ক্লিক কৰিব তাৰপিছত এটো চাবলৈ পাইছে বেনিফিচিয়াৰী ডিলিট সাকসেসফুলি দেখাইছে মানে এটো সাকসেসফুলি ডিলিট হৈ গল তো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং